my channel. আজি মই আপোনালোকৰ বাবে ডাল পুৰিৰ এটা খুব সুন্দৰ আৰু সহজ ৰেচিপি লৈ আহিছো আৰু এনেদৰে বনালে একদম পাৰফেক্ট বনে চাওচোন আহক কেনেকৈ বনাইছো এতিয়া মই এটা সসপেন লৈছো তাত ডালি আৰু পানীখিনি দি লৈছো এইখিনি মই বইল কৰি লম আৰু পানী দিওতে আপোনালোকে চাব যেতে বেছিকৈ নিদিয়ে জাস্ট ডালিখিনি ডুবগৈ থকাকৈ দিলে হ'ল ইয়া চাওক আৰু এটা কথা আপোনালোকে বুট ডালিও দিব পাৰে মই মসুৰ ডালি লৈছো এতিয়া মই এটা বাটিত আটা লৈ লৈছো ইয়াতে ৰিফাইন তেল আৰু নিমখ দি লৈছো এইখিনি মই ভালদৰে মিলাই লম এতিয়া মই এটা গ্লাছত পানী লৈ লৈছো আৰু অলপকৈ পানী দি ভালদৰে মঠি লম ইয়া চাওক আপোনালোকে একেবাৰতে পানী দি নিদিব যদি একেবাৰতে পানীখিনি দি দিয়ে তেতিয়া মঠিবলৈ সুবিধা নহয় ইয়া চাওক মই 15-20 মিনিট মান সময় প্ৰায় মঠি লৈছো আৰু মঠাটোৰ ওপৰতে ডিপেন্ড কৰে আপোনাৰ ৰুটিখন কেনেকুৱা হ'ব যদি আপোনালোকে ভালদৰে 15-20 মিনিট মান সময় মঠি থাকে তেনেহলে ৰুটিখন কোমল হয় ইয়া চাওক অকনো শুকান হৈ থকা নাই বহুত কোমল হৈছে কেমেৰাত ধৰিব পাৰিছেনে নাই নাজানো দেই ইয়া চাওক এতিয়া মই 15 মিনিট মান সময় ঢাকি ৰাখিম ইয়া মোৰ ডালিখিনি হৈ গ'ল মই নমাই লৈছো ইমানটো জুখত থাকিলে হ'ল বেছিকৈ কোমল কৰিব নালাগে এতিয়া মই এখন প্লেটত পিয়াজ লৈছো আদা নহৰু পেষ্ট অলপ লৈছো ৰেড চিলি পাউডাৰ লৈছো জিৰা পাউডাৰ ধনিয়া পাউডাৰ এটা জলকীয়া কাটি লৈছো আৰু অলপ গৰম মছলা লৈ লৈছো এতিয়া মই তেলখিনি গৰম হ'ব দিছো আৰু ইয়াতে মই মছলা আদা নহৰু পেষ্ট পিয়াজ দি দিছো লগতে মই পাঁচফোৰণ দিছিলো দেখাবলৈ পাহৰি গলো আৰু ডালিখিনি দি পেলাই মই ভাজি লম ইয়া চাওক অলপ নিমখ দি দিছো এটা কথা মনত ৰাখিব মই হালধি ব্যৱহাৰ কৰা নাই অকনো ইমানটো জুখত থাকিলে হ'ল ডালিখিনি যেতিয়া লাগ খাই আহে তেতিয়া গেছ বন্ধ কৰি দিব আৰু ঠাণ্ডা হ'বলৈ দিব এতিয়া মই আটাখিনি চাইছো ইয়া চাওক মই ভালদৰে আকৌ এবাৰ মঠি লৈছো এতিয়া মই দীঘলীয়া কৰি লম আৰু ইয়াৰ পৰা মই 3-4টা মান ভাগ কৰি লম আপোনালোকে ভাগকিটা কৰোতে অলপ ডাঙৰকৈ কৰিব যেহেতু পাতলকৈ কৰিলে মানে ৰুটিখন পাতল হ'ব আৰু ভিতৰ মিক্সাৰখিনি ওলাই যাব পাৰে সেইকাৰণে অলপ ডাঠকৈ কৰিছো ইয়া চাওক ভালদৰে গুল কৰি লৈছো এতিয়া মই এখন বেলনাত ৰিফাইন তেল লগাই লৈছো লগতে মাৰিডালটো লগাই লৈছো এতিয়া মই ৰুটি বেলাৰ গুৰতে বেলি লম এটা অকন ডাঙৰকৈ বেলিব এতিয়া মই ঠাণ্ডা হ'বলৈ দিয়া মিক্সাৰটো ভালদৰে গুল কৰি লৈছো আৰু ইয়াৰ মাজতে দি দিছো এতিয়া মই এটো বন্ধ কৰি লম বন্ধ কৰোতে আপোনালোকে চাব যেতে কোনো ফালে অকনো ফুটা নাথাকে যদি ফুটা থাকে তেনেহলে বাহিৰলৈ ওলাই অহাৰ চান্স থাকে গতিকে ভালদৰে বন্ধ কৰি ল'ব আৰু এতিয়া মই লাহে লাহে এখন বেলি লম আৰু আপোনালোকে লুটিয়াই বেলিব যাতে দুইফালে সমানে ভালকৈ মিলি যায় ইয়া চাওক অকনো বাহিৰলৈ ওলাই অহা নাই আৰু এনেদৰে বেলিলে মানে বাহিৰলৈ ওলাই নাহেও এটো মোৰ হৈ গ'ল ঠিক তেনেদৰে মই ইটো বেলি লৈছো ইয়া চাওক ঠিক একেদৰে মই এতিয়া ইয়াৰ ভিতৰৰ মিক্সাৰখিনি ঢালি দিম আৰু মিক্সাৰখিনি দিওতে আপোনালোকে একেবাৰে মাজত দিব যেটো সাইডত দিলে মানে ফাটি যোৱাৰ চান্স থাকে ইয়া চাওক ভালদৰে মই বন্ধ কৰি লৈছো এতিয়া মই এনেদৰে লৈছো আৰু ৰুটি বেলাৰ গতে মই বেলি দিম আপোনালোকে বেলুতে বেছি প্ৰেছাৰ নিদিব যদি বেছিকৈ প্ৰেছাৰ দিয়ে তেনেহলে ভিতৰৰ বস্তুখিনি বাহিৰলৈ ওলাই আহিব আৰু এনেদৰে লুটিয়াই বেলি থাকিব ইয়া চাওক অকনো বাহিৰলৈ ওলাই অহা নাই আৰু এনেদৰে বনালে একদম পাৰফেক্ট বনিব ঠিক তেনেদৰে মই বাকিকিটাও বেলি লৈছো ইয়া মই এখন কেৰাহী লৈ লৈছো আৰু ইয়াতে ৰিফাইন তেল দিছো আৰু তেল গৰম হোৱাত মই ইয়াতে পুৰিটো দি দিছো ইয়া চাওক মই এতিয়া এটো লুটিয়াই থাকিম আৰু গেছৰ ফ্লেম মই মিডিয়াম ৰাখিছো যেটো হাই দিলে মানে বাহিৰৰখিনি ধুনিয়াকৈ হিজি যাব ভিতৰৰখিনি ভালকৈ নিহিজিব কেঁচা হৈ থাকিব সেইকাৰণে মই মিডিয়াম ফ্লেমত ভাজিছো ইয়া চাওক ৰুটিখন একদম কোমল হৈছে কেমেৰাত ধৰিব পাৰিছেনে নাই নেজানো কিন্তু ইয়া চাওক কোমল হৈ আহিছে ঠিক তেনেদৰে মই বাকিকিটাও ভাজি লম আন্ধাৰ হৈ আছে অলপ দেখিছে নহয় এয়া মই ঠিক তেনেদৰে বাকিকিটা ভাজি লৈছো এয়া মোৰ হৈ গ'ল ভাজি এয়া মই একাপ চাহ লৈছো আৰু লগতে লৈছো ডাল পুৰি কিটা এয়া চাওক অকল যে বাহিৰৰ পৰাই হিজিছে তেনেকুৱা নহয় ভিতৰখনো মই এয়া ফালি দেখাইছো চাওক ভিতৰখিনিও ভালদৰে হিজি গৈছে আৰু এইখিনি মছলাখিনি ধুনিয়াকৈ হিজি গৈছে খাবলৈ বহুত ভাল হৈছিলে So friends, অকল ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা নতুন ভিডিওসমূহ আপোনালোকে পাই থাকে